মহিলাৰে সদায় মোৰ গাড়ীত এজন মানুহ বহাই দিয়ক আৰু যিখিনি টকা মোৰ গাড়ীত আহে সদায় তেখেতে লৈ যাই থাকক। মই তেখেতক অনুৰোধ কৰিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে মোক লৈ পেলাই বহুত সন্দেহ হয়। মুঠতে আপোনালোকে শুনিবলৈ পাইছে প্ৰমোদ বড়োৱে কেনেকুৱা পইচা খায়। আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কৈছে যে BTC ছেক্ৰেটাৰীৰ ভিতৰত যদি গাড়ী চলাই থকা দেখিছে এই গাড়ীৰ ভিতৰত পইচা দিয়া মানুহ আৰু লোৱা মানুহ থাকে। ইয়াত মেচিন দি হিচাপ কৰি থাকে। কেতিয়াবা মানে শ্ৰীৰামপুৰৰ কথা কয়, কেতিয়াবা মানে ছেক্ৰেটাৰীৰ কথা কয়, কেতিয়াবা তেখেতৰ খুলখীয়ালৈকে অফিচৰ কথা কয়। চ' মই হাগ্ৰামা মহিলাৰীক অনুৰোধ কৰিছোঁ যে এজন মানুহ দিয়ক, তেখেতে পৰিয়ালৰে কোনোবা এজনক দিয়ক, তেখেতে মোৰ গাড়ীত সদায় বহি থাকক, একেলগে ঘূৰক। যিমান পইচা আহে তেখেতে সদায় গধূলি লৈ যাই থাকিলে হ'ল, তেতিয়াতো সমাধান হৈ গ'ল না কি? মুঠতে আপোনালোকে শুনিবলৈ পাইছে প্ৰমোদ বড়োৱে কেনেকুৱা পইচা খায়। আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কৈছে যে BTC ছেক্ৰেটাৰীৰ ভিতৰত যদি গাড়ী চলাই থকা দেখিছে এই গাড়ীৰ ভিতৰত পইচা দিয়া মানুহ আৰু লোৱা মানুহ থাকে। ইয়াত মেচিন দি হিচাপ কৰি থাকে। চ' তেখেতে এনেকুৱা অভিযোগে আনি থাকিব যি মানুহৰ কৰ্ম নাই, যি মানুহৰ কাম নাই, যি মানুহৰ কোনো উদ্দেশ্য নাই, সেই মানুহবিলাকে এনেকৈ আবুল তাবুল বুকি সমাজক বিপথে পৰিচালনা কৰাৰ বাহিৰে একো নাই। আমাৰতো একো নাই ক'বৰ কাৰণে, আমিতো কামেই কৰি আছোঁ। চ' আমি কাম কৰিবলৈ আহিছোঁ, কাম কৰি যাম। তেখেতৰ হ'ল দায়িত্বটো কমপ্লেইন কৰা। প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেৱে 50 লাখ টকাৰ ঘৰ বনাইছিল এই বৰাগাড়ী উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৰিয়ালৰ তাতে 50 লাখ টকা ঘৰ বনাইছে। 1 বছৰ না 2 বছৰ পিছতে 2 কোটি টকাৰ ৰিপেয়াৰিং কৰি পেলাই খাইছে। কেনেকৈ হয় উল্টা, ঘৰটো বনাইছে 50 লাখৰ, ৰিপেয়াৰিং কৰিছে 2 কোটি টকাৰ। প্ৰমোদ বড়োই এনেকৈ পইচা খায়। আজি চাওক, ইমান যদি ৰেছপনচিবল ব্যক্তি হয় তেখেতে, 2.5 বছৰ হৈ গ'ল আজিলৈকে এছেম্বলিত অহা নাই। সেই যিদিনা মানে প্ৰথম চৰকাৰ গঠন কৰিবলৈ হামলা দিবলৈ আহিলে তেখেতে আক্ৰমণ কৰিবলৈ, তাৰপিছত 2.5 বছৰ অহা নাই। তাৰমানে তেখেতে কিমান দায়িত্ব মানে থকা মানুহ, কিমান দায়িত্বহীন ব্যক্তি সেইটো চাই লওক আপোনালোকে। গতিকে আজি তেখেতৰ কথাবিলাক কোনো ভিত্তি নাই। এনেকুৱা কথাবিলাকে আমাক কোনো ক্ষতি কৰিব নোৱাৰে আৰু ৰাইজে বুজি পায় যে হাগ্ৰামা মহিলাৰী কোন, আমি কি কাম কৰি আছোঁ। ইহঁতে কেনেকৈ ডক্টৰ দিব পাৰিব? ষ্টেট গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব লাগিব। যিমান হস্পিটেল আমাৰ দিনততো এনেকুৱা খালী নাছিল, কিন্তু ইহঁতে আজি অকল হস্পিটেল নহয়, স্কুল কলেজতো চাওক বিৰাট প্ৰব্লেম। অকল হস্পিটেল নহয়, এগ্ৰিকালচাৰ ছাইডতো বিৰাট প্ৰব্লেম হৈ আছে খেতিয়কসকলে। नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानायफैबाय नामा? गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार ऑप्टिक ब्रॉडबैंड प्लान्स। मात्र 399 रां पार मान्थआवनो नोंथांमोना आनइन्टाराप्टेड स्ट्रीमिंग, गेमिं, आपल'ड, डाउनल'ड आरो ब्राउजिं खालामनो हागोन। आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन। जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827।